নমস্কাৰ, মই পিংকিয়ে মোৰ ইউটিউব চেনেল পিংকি কাফ এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ডেইলি ব্লগ এটা লৈ আহিছোঁ। যদি মোৰ ব্লগটো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। অমিতা যিহেতু গেছৰ কাৰণে বহুত ভাল, সেইবাবে অমিতা খাব লৈছোঁ। আৰু এতিয়া বনাই আছোঁ গাহৰি মাংস, আলু, কণবিলাহী আৰু কচু থুৰি লগত। আৰু এইফালে দাইলে অমিতাই বনাই লওঁ। আৰু এতিয়া সময় 7টামান বাজিছে। ৰাইজে হুঁচৰি আহিছে আমাৰ ঘৰলৈ। বাহিৰত বৰষুণ দি থকাৰ বাবে ভিতৰতে হুঁচৰি গাইছে। আহকচোন চাওঁ। মই স্বাগতম কৰিছোঁ মোৰ মামী চেনেললৈ। তো আজি আমি এটা ভিডিঅ' বনাইছোঁ, ব্লগছ জানিছে। ব'লক এতিয়া মামী ওচৰলৈ যাওঁ। এই হৈছে শিৱসাগৰ বাৰ ছোৱালী। মামা আমাৰ পিঠা এইফালে এনাই দুজনীয়ে একদম ভাত বনাইছে। আমাৰ মায়েবোৰ ৰঙালাও কাটি আছে। হাই কৈ দিয়ক, এনাই হাই কৈ দিয়ক। এনাই কৈ দিয়ক। হেতাইহে দেখাইছে, তাৰমানে হেতাইহে কথা ক'ব।
আৰু এইফালে মাছ আৰু এইফালে গাহৰি, এইফালে ৰঙালাও আৰু এয়া আমাৰ পুতলি বা আৰু এইফালে কেৰাহীত মাছ ফ্ৰাই কৰি আছে। আহি আছে আমাৰ ঘৰলৈ আলহী। এইফালে আমাৰ গুণগুণি শিৱসাগৰৰ পৰা আহিছে আৰু আমাৰ গুৰু। হাই গাইজ, হেল্ল' আৰু মোৰ মামী চেনেললৈ স্বাগতম জনাইছোঁ চবকে। এতিয়া মই কৈছোঁ কি মামী চেনেলটো চবেই চাব আৰু আমাৰ গুৰু দাদাই কিবা এটা ক'ব। লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। ভিডিঅ'টো শেষলৈকে চাব। আমাৰ মাহী জিভা উলিয়াই থকা মাহী আৰু আমাৰ মামা ক'লে গ'ল আজি কোঠাৰী চেষ্টা মোৰ চুবাই দাঁত কিবা চাইও মোৰটো নাপালোঁ। এয়া আমাৰ আচল মেইন মানুহজন দেখিছে বিচনাত বাগৰি আছে। চাই পেলাই চাৰিংকো হাই কৈ দিয়া আকৌ। হেল্ল' গাইছ। দেখিছে কি কেণ্ডি গাছ নে ফেণ্ডি গাছ খেলি আছে আৰু এতিয়া বৰষুণ কি খেলি আছে জানো, খেলা নাই কিবা কৰি আছে। এইফালে মন মাৰি বহি আছে এনেই এইফালেও হাঁহি। তো এতিয়া ফালে যাওঁ, এইফালে বৰষুণ পেলাই ৰাতিও হ'লগৈ। এতিয়া সকলোৱে বিহু বুলি জলপান খাব লৈছোঁ। এয়া পেহীয়ে কোৰ কাটি আছে, সৰু পেহী হয়। ইফালে পূৰা খাব লৈছে আৰু আমাৰ গুডু, এয়া গুণগুণ, এয়া পুতলি বা, এয়া হৈছে আমাৰ চেন্টি বা, গুৱাহাটীত থাকে, আপাৰ ছোৱালী হয়। ইফালে আমাৰ ভাইটি থ'বলৈ ওলাইছে। এতিয়া পুতলি বাহঁত ঘৰলৈ যাবলৈ ওলাইছে। অ বাবু বাবু বাই 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 বাই।